নমস্কাৰ কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে মই চেৰিনাই মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি ভিডিঅ'টো একেবাৰে ছুটি আহকচোন চাও কি আছে ভিডিঅ'টোত হেই বন্ধু বান্ধৱীসকল আজি মই বহি আছোঁ দ্য বিগ ট্ৰী কেফেত বলক আজি আপোনালোককো দেখুৱাও দ্য বিগ ট্ৰী কেফেখন কেনেকুৱানো আহক চাও ইমানে মনোমোহা মানে পৰিৱেশটো এই হাঁহগিটাৰে মই আৰম্ভণি কৰিছোঁ এই হাঁহগিটা ইমান ধুনীয়াকৈ চৰি আছে প্ৰতিডাল গছ ইমান ধুনীয়াকৈ লাইটেৰে ডেকোৰেশ্যন কৰি থৈছে ৱাটাৰ ফ্লোৰা মানে কি কম কেফেখন অত্যন্ত ডাঙৰ নহয় যদিও অত্যন্ত মনোমোহা ইয়াত আপুনি আপোনাৰ বাৰ্থডে সেলিব্ৰেট কৰিব পাৰে মেৰেজ এনিভাৰ্সাৰী সেলিব্ৰেট কৰিব পাৰে ইয়াত আপুনি গধূলিটো কটাব পাৰে আপোনজনৰ লগত খুবেই ধুনীয়া ডেকোৰেশ্যন ইয়াত লাইট আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনেৰে গছকেইডালক ইমান মনোমোহা কৰি তুলিছে চাৰিওফালে একদম সাধাৰণভাৱে মানে কোনো একদম হেভি কিবা ডেকোৰেশ্যন নহয় কিন্তু লাইট কালাৰ কম্বিনেশ্যনেৰে ইমান ধুনীয়াকৈ সজাই তোলা হৈছে কি ক'ম ইয়াতো মই অকণমান ৰেম্প ৱাক কৰি দেখুৱালোঁ আৰু আপোনালোকক বেয়া চেয়া নাপাব আদৰি ল'ব নিজৰ বুলি এয়া মই চাৰিওফালে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো মোৰ কোনো ডাঙৰ ব্লগ নহয় মিনি ব্লগ বুলি ক'ব পাৰে মই গৈছিলোঁ যিহেতুকে মই ভাবিলোঁ আপোনালোককো দেখুৱাও দ্য বিগ ট্ৰী কেফেখন কেনেকুৱা পালে জনাব চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব কেনেকুৱা লাগিছে ইমান ধুনীয়া সঁচাকৈ মানে একদম চাৰিওফালে ইমান ধুনীয়াকৈ সজাই ৰাখিছে বেলেগ মানে সোমাই এটা ৰিফ্ৰেছমেণ্ট হৈ যায় খুব ধুনীয়া পৰিৱেশ অত্যন্ত ডাঙৰ কেতিয়াবা আমি কিছুমান ৰেষ্টুৰেণ্টত গৈও আমি এনেকুৱা অনুভৱ নকৰোঁ ইয়াত লাইভ মিউজিক এনি টাইম বাজি থাকে ইয়াত এনেকৈ বাৰ্থডেৰ কাৰণে সজাই থোৱা হয় এনিভাৰ্চাৰীৰ কাৰণে সজাই থোৱা হয় প্ৰতিটো কেবিনৰ বেলেগ বেলেগ ৰেট হয় আৰু ইয়াত আৱাৰলি প্ৰাইচ মানে লয় যদি আপুনি এক্সট্ৰাকৈ বুক কৰে এনে আপোনাৰ ইয়াত এণ্ট্ৰি ফিজ একো নাই ফ্ৰী এণ্ট্ৰি হয় আপুনি আৰু ইয়াৰে খানা কেনেকুৱা টেষ্টি কি কম আৰু এই হাঁহগিটাকো ইহঁতে ঘণ্টাৰ পিছত ঘণ্টাই খাবলৈ দি থাকে হাঁহগিটাকো মানে খুব কেয়াৰত ৰখা হৈছে বাকী আপুনি চাওক না ইয়াৰ লাইটিং চাওক ইয়াৰ ডেকোৰেশ্যন চাওক প্ৰতিডাল গছ কেনেকুৱা মনোমোহা হৈ উঠিছে কেনেকুৱা ধুনীয়া এটা পৰিৱেশ এটা সন্ধিয়া আপোনজনৰ লগত কটাবলৈ একদম পাৰফেক্ট জেগা চাওক না একদম মানে শ্ল' মিউজিক বাজি থাকে মই ইয়াৰে বেকগ্ৰাউণ্ড চাউণ্ড এইকাৰণে দিব পৰা নাই কাৰণ ইয়াত মিউজিক বাজি আছে মোৰ কপিৰাইট লাগি যাব সেইবাবে মই অৰিজিনেল চাউণ্ডটো দিয়া নাই বাকী আপোনালোকে চাওক কেনেকুৱা ধুনীয়া মানে হয়তো মোৰ ভিডিঅ'টোত আপোনালোকে সেই ধুনীয়াটো উপভোগ কৰিব পৰা নাই কিন্তু অৰিজিনেলি অত্যন্ত মনোমোহা ঠাই এডোখৰ খুবেই ভাল লাগিল মোৰ আহি আৰু ইয়াৰ খানা য়াম্মি পইচা যেনেকৈ লৈছে তেনেকৈ খানা মানে আপোনাৰ একদম মুখত লাগি যোৱা টেষ্ট আৰু একদম মানে আৰু ফটো তুলিবলৈ ইয়াত আৰু বাৰ্থডে সেলিব্ৰেশ্যন কৰিবলৈ মেৰেজ এনিভাৰ্সাৰী হওক আপোনাৰ যিকোনো সৰু সুৰা ফাংচন হওক ইয়াত কৰিবলৈ পাৰফেক্ট জেগা চাওক না কি ধুনীয়াকৈ সজাই থৈছে ড্ৰিম কেচাৰেৰে লাইটিং মোৰ কিন্তু খুবেই ভাল লাগিছে দ্য বিগ ট্ৰী কেফে আপোনালোকক দেখালোঁ এয়া হ'ল ভিতৰত আপোনালোকে ভিতৰত বহিলে ভিতৰতো বহিব পাৰে ভিতৰত এনেকৈ ৰখা হৈছে চেয়াৰ টেবুল সোফা আছে এটা চাইডত এনেকৈ চেয়াৰ টেবুলবোৰ ৰাখিছে ডেকোৰেশ্যন কৰি ভিতৰতো ৰাখিছে এনেকৈ বহিব পাৰে ভিতৰত আৰু বাহিৰত যদিও বহে ঠাণ্ডা নালাগে কাৰণ ব্লৱাৰ চলাই থৈছে বহুত ধুনীয়া পৰিৱেশ কৰি ৰাখিছে একদম ঠাণ্ডা ফিল নহয় যদিও বাহিৰত বহে চাৰিওফালৰ পৰা মানে হিট দি থৈছে দ্য বিগ ট্ৰী কেফে